ইহঁত দুটাক এনেকৈয়ে জেললৈ নিব লাগিছিল। মান থাকিলেহে মানহানি গোচৰ দিব পাৰি। অসমৰ ফেমাছ বাঁহীবাদক দুজন। এইখন আকৌ কি ওলাল, কথাবোৰ এনেকুৱাহে নেকি? অখিল গগৈৰ ফেচবুক পোষ্ট। এইবাৰ জেলত ফেষ্টিভেল পাতিব পাৰিব। মডেল, বাদ্যযন্ত্ৰী, মেনেজাৰ সকলো আছেই যিহেতু। বগা চোলা পিন্ধি শান্ত শিষ্ট হুষ্ট পুষ্ট দেখালেও ইহঁত কি মাল অসমবাসীয়ে বুজিছে। ডাঙৰ ডাঙৰ কল্ড ড্ৰিংকছৰ বটল, শীতল পানীয় খুৱাইছে। এই ৰাজ আতিথ্য কিহৰ বাবে? মই বেলেগক বাঁহী বজাবলৈ দিছিলো। আজি মই হিন্দী খন্দাই বজাই দিম। কাক বা চাইছে? জাবৰ পেলাব, থু খেকাৰ ইয়াত পেলাব। বুন্দিয়া ভুজিয়া। দেখা পালে ভাল আছিল, কিমান দীঘল তাৰ। ফেষ্টিভেল মহন্তক কোনোবাই মাৰিলে নেকি বাৰু? হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গৰ প্ৰভাৱত ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে বন্ধ কৰিলে ফেচবুক পেজ। আজিৰ ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভালেই পালে। তথাপিতো আপোনালোকে লাইক কমেণ্ট কৰি জনাই দিব ভিডিঅ'টো চাই বাৰু কেনে পালে। আৰু ইমান দিনৰ মূৰত আচলতে নতুন ভিডিঅ' দিছোঁ, আজিৰ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই সেইসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মানে আপোনালোকে পায়েই থাকিব। গাইজ, পুনৰ লগ পাম আপোনালোকৰ অন্য এটা নেক্সট ফান্নি নিউজ ভিডিঅ'ত। আজিলৈকে এৰিলোঁ, বাই বাই। আৰে মুকেশ, সঁচাকে মই জুবিন দেশৰ মানুহ আৰু আমি আজি এজন ভগৱানক হেৰালো। জুবিনদাৰ ন্যায় আমাক লাগিবই।